স্বাগতম জানাইছো অসম ইনফো 2.0 আজিৰে অন্য ভিডিঅ' লৈ আজিৰে ভিডিঅ'ত আপোনালোকক জনাম আপোনালোকে যদি এটা ইউটিউব চেনেল খোলে ইউটিউব চেনেলটো খোলাৰ পিছত আপোনালোকৰ চেনেলটো যদি চাৰ্জত নাহে আপোনালোকে যদি চেনেলটো খোলাৰ পিছত বহুতকে যদি আপোনালোকে চেনেলৰ নামটো কয় সেই চেনেলটো নাম সাৰ্চ কৰাৰ লগে লগে ইউটিউবত গৈ সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ চেনেলৰ নামটো শ্ব' নকৰে তেনেহলে আপোনালোকে কেনেদৰে এটা শৰ্ট ট্ৰিক ইউজ কৰি আপোনালোকৰ চেনেলৰ নাম কেনেদৰে শ্ব' কৰাব পাৰে অৰ্থাৎ চাৰ্জত আনিব পাৰে সেই বিষয়ে আজি এই ভিডিঅ'ত বিস্তাৰিতভাৱে আলোচনা কৰিম। আপুনি যদি আমাৰ চেনেলত প্ৰথম আহিছে প্ৰথম ভিজিট কৰিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নিত নতুন নতুন তথ্যৰ ভিডিঅ'সমূহ পোৱাৰ বাবে। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ চেনেলৰ নামটো যদি শ্ব' নকৰে আপোনালোকে কেনেদৰে সাৰ্চত আনিব আপোনালোকৰ চেনেলটো আৰু কেনেদৰে আপোনালোকৰ চেনেলটো শ্ব' কৰাব সেই বিষয়ে আজি আপোনালোকক মই জনাই দিম। আপোনালোকৰ চেনেলটো যদি ইউটিউবত বেলেগৰ মোবাইলেৰে সাৰ্চ কৰে তেনেহলে আপোনালোকৰ চেনেলটো কেতিয়াও শ্ব' নকৰে। এই সমস্যাত আপোনালোকে ভুগি আছে নেকি? যদি এনেকুৱা সমস্যাত পৰিছে আপোনালোকে তেনেহলে এটা শৰ্ট ট্ৰিক ইউজ কৰি আপোনালোকে আপোনালোকৰ চেনেলটো চাৰ্জত আনিব পাৰে অৰ্থাৎ শ্ব' কৰাব পাৰে। কেনেদৰে কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকক জনাম। ভিডিঅ'টো অলপ স্কিপ নকৰিব কাৰণ আপোনালোকে যদি এটা সৰু পাৰ্ট এটা স্কিপ কৰে ভিডিঅ'টো তেনেহলে আপোনালোকে হয়তো তাতে নবুজিব পাৰে ভিডিঅ'টো। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আপোনালোকক। তো মই প্ৰথমতে আপোনালোকক মোবাইলৰ স্ক্ৰীনত লৈ গৈছো। মোবাইলৰ স্ক্ৰীনত আপোনালোকক মই দেখুৱাই দিম আপোনালোকে কেনেদৰে শ্ব' কৰাব। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব ইউটিউব ষ্টুডিঅ'। ইউটিউব ষ্টুডিঅ' সাৰ্চ কৰাৰ লগে লগে তাতে সন্মুখত এটা লিংক আহিব। সেইটো লিংকত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চেনেলৰ ইন্ট্ৰটো খুলি যাব। আপোনালোকৰ চেনেলৰ ডেস্কটপ সাইড হৈ যাব। আপোনালোকৰ চেনেলটো খুলি আহিব তাতে। তাৰপিছত আপোনালোকে কি কৰিব আপোনালোকৰ চেনেলত প্ৰথমতে দেখা পাব অলপ স্ক্ৰল ডাউন কৰিলে আপোনালোকক মই দেখুৱাই আছো। অলপ স্ক্ৰল ডাউন কৰি তলত যদি চাই আপোনালোকে ইয়াতে সেটিং অপশ্যন পাব। তো সেটিং অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে প্ৰথম পাব জেনেৰেল, তাৰপিছত পাব চেনেল। তো আপোনালোকে চেনেলত ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকে চাব তাত আহিব বেসিক ইনফো। তো বেসিক ইনফোত আপোনালোকে ক্লিক কৰিব। প্ৰথমতে আপোনালোকে ইয়াতে দেখা পাইছে কান্ট্ৰি। তো ইয়াতে আপোনালোকৰ নিজৰ কান্ট্ৰিটো ইয়াতে সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব ইয়াতে কিবোৰ্ড বুলি যিটো অপশ্যন আছে সেইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব। আপোনালোকৰ চেনেলৰ যিটো নাম হয় সেইটো নামৰ অনুপাতে আপোনালোকে ইয়াতে কিবোৰ্ড বহুৱাব। ইয়াতে কিবোৰ্ড বহুৱালে আপোনালোকৰ চেনেলটো চাৰ্জত আহিব। মই ইয়াতে দেখুৱাইছো যেনে ইয়াতে মোৰ চেনেলটো অসম ইনফো 2.0 ইয়াতে মই লিখিছো অসম ইনফো 2.0 অসম ইনফো 2.0 অসম ইনফো অসম। তো এনেকুৱা বিভিন্ন ধৰণৰ টেগ ইয়াতে সংলগ্ন কৰিব। সংলগ্ন কৰাৰ পিছত আপোনালোকে ইয়াতে টেগ বিলাক দি দিব। টেগ দিয়াৰ পিছত 10টা বা 12টা ইয়াতে টেগ দিব। টেগ দিয়াৰ পিছত আপোনালোকে সেভ কৰিব। সেভ কৰাৰ পিছত যেতিয়া আপোনালোকে পুনৰ নতুন এটা ভিডিঅ' এৰিব তাৰপিছত পৰাই আপোনালোকে চাব আপোনালোকে যদি কাৰোবাৰ মোবাইলৰ পৰা যদি আপোনালোকৰ চেনেলৰ নামটো সাৰ্চ কৰে সাৰ্চ কৰাৰ লগে লগে ফ্ৰন্টত আপোনালোকৰ চেনেলৰ নামটো ভাগি যাব। অৰ্থাৎ 1 নম্বৰত আপোনালোকৰ চেনেলৰ নামটো আহি যাব। তো আজি ভিডিঅ'টো ইমানেই আছিলে। আজিৰ ভিডিঅ'টো যদি কিবা হেল্প পাইছে যদি কিবা হেল্প হৈছে তো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। নতুন বিভিন্ন তথ্যৰ খবৰসমূহ পোৱাৰ বাবে।